হ্যালো এভরিওয়ান, আশা করছো আপনাদের খবর ভালেই আর মোর খবরটো মানে বেয়া। দাদা মানে আপুনি যে খবৰটো কৈছে জানে এটো মানে আপোনাৰ খবৰটো বেয়া কৈছে না হেটো যে খোৱা যেন বিয়া হেটো কৈছে তো হেটো আকো তোক কিয় কব লাগে না মানে দাদা মানে অলপ বুজাত মানে অসুবিধা হৈ আছে যে মানে আপুনি বেয়া কৈছে না বিয়া কৈছে অলপ অসুবিধা হৈ আছে সেই কাৰণে মানে হদিলু এতিয়াহে বুজিছো মানে তই যে কৈছ মোৰ খবৰটো বেয়া নে বিয়া কৈছো তো ইয়াত মানে দুয়োটাই আছে মানে কথাটো হল মোৰ খবৰটো বেয়া আৰু লগতে ইয়াত বিয়াও আছে মানে খোৱা মানে যেটো হেতু মানুহ আছে দাদা দাদা মানে বিয়াটো কি আপোনাৰ নেকি আৰে ভগৱান মই তো কি কম মানে বিয়াটো মোৰ নহয় বিয়াটো হৈছে ইউটিউবত যে ভিডিও বনাই পাখি ৰাজবংশী তেওঁৰে বিয়া বুজিছ দাদা মানে এতিয়াহে বুজিছো আগতে বুজা নাছিলো এতিয়া ভালদৰে বুজিলো তই কেনেকৈ বুজিবি তই এটা জধা মূৰ্খ আতৰ হয় এতিয়া ইয়াৰ পৰা যোৱা মানে এতিয়া মোক ভিডিওটো বনাবলৈ দি তো গাইছ দাদা দাদা কি হ'ল তোক বে তুই ইয়াৰ পৰা আঁতৰি নাযাবি নেকি মোক মানে ভিডিওটো বনাব দিয়া নাই কেলা যোৱা ইয়াৰ পৰা দাদা দাদা মানে মই মানে নাযাওঁ আপুনি ভিডিও বনাব মই সাইডত বহি থাকিম একে ডিস্টার্ব নকৰো হ'ব তুই থাক তোৰ লগত মই নোৱাৰিম একেবাৰে নোৱাৰিম A few moments later. তো আপোন প্ৰথমে আমি পাখি ৰাজবংশীৰ ইন্ট্ৰোটো আমি চাই লওঁ হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মোৰ ভাল নহয় কেইদিনমান ধৰি মোৰ হাগাই নহয় আৰু কৈ আছে মানে মোৰ ভাল একেবাৰে ভাল নহয় মোৰ কেইদিনমান দূরে दूसरे के प्यार में गिरने से तुझे बचा আজি মানে একদম বহুতে বেছিয়ে ধামাকা হ'বলৈ গৈছে ভিডিওটো মানে সঁচাকে ধামাকা হ'বলৈ গৈছে আজি সঁচা নেকি বিয়াৰ কাৰণে মানুহ মাতিবলৈ ভাল লাগিব আৰু বাকিবা আপোনাৰ বিয়া মই আপোনাৰ ঘৰত যাম বিয়া খাবলৈ দাদা আপুনি যে কৈ আছে পাখি ৰাজবংশীৰ বিয়াত যাব আপোনাক দেখোন কোৱাই নাই তোক কোনে কৈছে মানে ইয়াতে মাজতে কথা ক'বলৈ কোনে কৈছে তো সঁচাকে তো মোক দেখোন কোৱাই নাই বাকী অলপ ভাল হৈছিল মই তোক বিয়া খাবলৈ যাম বুলি ভাবি কিন্তু বাকী এটো কোৱাই নাই বাকিবা তুমি তো দেখোন মোক কোৱাই নাই তোমাৰ বিয়াত যাবলৈ তোমাৰ বিয়াত যোৱাৰ কাৰণে মই এটা চাদাৰ টেমা কিনি থৈছিলো কিন্তু চাদাৰ টেমা তোমাৰ বিয়াত উপহাৰ দিম বুলি মই বহু আশা কৰি কিনিছিলো কিন্তু তুমি তো মোক যোৱাৰ কাৰণে কোৱাই নাই তো মোৰ কিমান টকা লছ হ'ল 5 টকাৰে কিনিছিলো এটা চাদাৰ টেমা কিন্তু তুমি তো মোক কোৱাই নাই বিয়াত যাবৰ কাৰণে মোৰ বহু লছ হৈছে এই টকা মোক ঘূৰাই দিব লাগিব তোক মই তোৰ বিয়াত যাবলৈ চাদাৰ টেমাটো কিনিছিলো তোৰ বিয়াত উপহাৰ দিম বুলি কিন্তু তই তো মোক কথাই নাই তো সেইকাৰণে তই মোক এই টকাখিনি ঘূৰাই দিব লাগিব নহ'লে মই একেবাৰে